নতুন কলেজ, নতুন আৰম্ভণি, নতুন চিনাকি। তাৰ মাজতে বিশেষ সৰুৱা তুমি, তোমাৰ হাঁহিটি। প্ৰথম দিনাই ভাল লাগিল তোমাক দেখি, ওৱান ছাইডেড লাভ হৈয়ে গ'ল, মানে প্ৰেম অনুভৱ। কলেজত সিমানকৈ মতা নহয় যদিও দেখা পালে চিনাকি হাঁহিটো মুখত জিলিকি উঠে। তাতেই মোৰ মনত কিবা কিবি লাগি যায়। যেনে তেনে হোৱাটছএপ নাম্বাৰটো পালোঁ বাৰু। এতিয়া মেছেজ দিম কি বুলি, হাই হেল্ল' নেজানিও নজনাৰ ভাও লৈ কিতাপৰ প্ৰশ্ন এটাকে সুধি আৰম্ভণি কৰোঁ। এইবোৰ ভাবোঁতেই মোৰ সময় পাৰ হয়। কেতিয়াবা আকৌ তোমাক মেছেজ কৰিম বুলি ভাবোঁতে কীবৰ্ডৰ স্মাইলি ইমজিটোকে তোমাৰ হাঁহি যেন পাওঁ। কলেজত যেতিয়া তুমি বহুতৰ মাজত থাকা, মোৰ চকুৱে যেন বাকীবোৰক ব্লাৰ কৰি কেৱল তোমাকেই ফ'কাছ কৰে। ক্লাছত কিবা এটা লিখিলেও তোমাক চোৱাৰ হেঁপাহত বহীখন কিবা ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন যেনহে হয়। কি লিখিছোঁ গমেই নাপাওঁ। নাজানো কেতিয়াকে ক'ম তোমাক। কৈ হেৰুৱাতকৈ নোকোৱাকৈ ভাল লগা হৈ থাককচোন।